হেল্ল' গাইজ, তোমালোকে জানানে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হৈছিল? গাইজ, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ক্ষেত্ৰত আটাইতকৈ প্ৰচলিত আৰু আটাইতকৈ মান্য থিয়ৰিটো হ'ল দ্য বিগ বেং থিয়ৰি। আৰু সেই বিগ বেং থিয়ৰিটো আজিৰ ভিডিঅ'ত আমি ভালদৰে এক্সপ্লেইন কৰিম অসমীয়াত। চ' গাইজ, আই এম আলম এণ্ড ইউ আৰ ৱাচিং চায়েন্স লাভাৰ ইউটিউব চেনেল। তো গাইজ, ব'লা তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। টুডেজ ভিডিঅ' টাইটেল দ্য বিগ বেং থিয়ৰি এক্সপ্লেইন ইজ ইন আছামিজ। তো গাইজ, 1927ত লিমিট্ৰি নামৰ এজন ব্যক্তিয়ে পোনপ্ৰথমবাৰৰ কাৰণে কৈছিল যে আমাৰ এই ইউনিভাৰ্ছখনৰ আৰম্ভণি এটা বিন্দুৰ পৰা হৈছিল। তাৰপিছত ই চাৰিওফালে বিয়পিব ধৰিলে। ইয়াৰ 2 বছৰ পিছত এডুইন হাবেলে দেখিলে যে গেলেক্সিবোৰ এটা আনটোৰ পৰা দূৰত যাই আছে, যাৰ পৰা এইটো গম পোৱা গ'ল যে ইউনিভাৰ্ছখন প্ৰতি ছেকেণ্ডত বিয়পি আছে। ইউনিভাৰ্ছৰ আৰম্ভণি জানিবলৈ আমি সময়ত কিছু পিছলৈ যাব লাগিব। যেতিয়া আমি সময়ত পিছত যাই থাকিম, তেতিয়া এই ইউনিভাৰ্ছখন সংকুচিত হৈ গৈ থাকিব, যাৰ পৰা আমি গম পাম যে প্ৰায় 13.8 বিলিয়ন বছৰ আগত আমাৰ এই গোটেই ইউনিভাৰ্ছখন এটা বিন্দুত সোমাই আছিল। সেই বিন্দুটো বহুত ঘন আৰু বহুত বেছি গৰম আছিল। এই বিন্দুটো ব্ৰহ্মাণ্ডৰ ইনিচিয়েল ষ্টেজ আছিল, যাক ছিংগুলাৰিটিৰ নাম দিয়া হৈছিল। তাৰপিছত কিবা অজ্ঞাত কাৰণত সেই বিন্দুটোত ধামাকা হ'ল, যাক বিগ বেং বুলি কোৱা হয়। ইয়াৰ অলপ পাছতে ইউনিভাৰ্ছ লাইটৰ স্পীডতকৈও বেছি স্পীডত বিয়পি যাব ধৰিলে। এই টাইম পিৰিয়ডটোক ইনফ্লুৱেশ্যন বুলি কোৱা হয়। ইউনিভাৰ্ছৰ লগে লগে সময়ৰো জন্ম হৈছিল। ইউনিভাৰ্ছৰ আগত সময়ৰ কোনো অস্তিত্বই নাছিল। ইনফ্লুৱেঞ্চৰৰ সময়ত ব্ৰহ্মাণ্ডখনে নিজৰ আকাৰ 90 গুণ ডাঙৰ কৰি ল'লে। যিটো আগতে এটা এটম বা পৰমাণুৰ আকাৰৰ আছিল, সেইটো কিছু মাইক্ৰ' ছেকেণ্ডতে এটা গল্ফ বলৰ আকাৰৰ হৈ গ'ল। যেনেকৈ ইউনিভাৰ্ছ বিয়পিব ধৰিলে, ইয়াৰ টেম্পাৰেচাৰো কম হৈ যাব ধৰিলে। ইনফ্লেশ্যন ষ্টেজৰ অলপ মাইক্ৰ' ছেকেণ্ডৰ পিছত ইউনিভাৰ্ছ পাৰ্টিকল গৰম চুপৰ নিচিনা হৈ গ'ল। এই ষ্টেজটোক কোৱাৰ্ক ফ্লুয়েণ্ট প্লাজমা ষ্টেজ বুলি কোৱা হয়। বিগ বেঙৰ 1 ছেকেণ্ড পিছত ইউনিভাৰ্ছখন প্ৰ'টন, নিউট্ৰন, ইলেক্ট্ৰনৰ নিচিনা এলিমেণ্টেৰে ভৰি পৰিছিল। ইয়াৰ পিছত হাইড্ৰজেন আৰু হিলিয়ামৰ নিৰ্মাণ হ'ল। 3,80,000 বছৰ পিছত সময়ৰ লগে লগে গ্ৰেভিটি ফ'ৰ্চৰ কাৰণে হাইড্ৰজেন আৰু হিলিয়ামৰ এটম কম্প্ৰেছ হ'ব ধৰিলে, আৰু এই এনাৰ্জিৰ পৰা গেছৰ ধূলি নিৰ্মাণ হ'ল। আৰু এই গেছবোৰ ইউনিভাৰ্ছত 100 মিলিয়ন ইয়াৰ্ছলৈ সাঁতুৰি থাকিল। সেই সময়ত ইউনিভাৰ্ছত ক'তো পোহৰৰ অস্তিত্বই নাছিল। চাৰিওফালে কেৱল আন্ধাৰ আৰু আন্ধাৰ আছিল। এইকাৰণে এই ষ্টেজটোক ডাৰ্ক এজ বুলি কোৱা হয়। লাহে লাহে গ্ৰেভিটিৰ কাৰণে গেছ আৰু ধোঁৱাৰ মেঘবিলাক এটা আনটোৰ ওচৰ চাপিব ধৰিলে। বিগ বেঙৰ 400 মিলিয়ন ইয়াৰ্ছ পিছত ইউনিভাৰ্ছত প্ৰথমটো তৰা জন্ম হ'ল। তাৰপিছত লগে লগে হাজাৰ হাজাৰ তৰা জন্ম হ'ল। কিন্তু এতিয়ালৈকে এটা গ্ৰহৰ জন্ম হোৱা নাছিল, কাৰণ গ্ৰহ জন্ম হোৱাৰ কাৰণে কিছুমান কমপ্লেক্স এলিমেণ্টৰ জৰুৰী আছিল। এই কমপ্লেক্স এলিমেণ্টটো ইউনিভাৰ্ছত তৰাৰ পৰাই পালে। তৰাবিলাক বিস্ফোৰণৰ ফলত কমপ্লেক্স এলিমেণ্ট ইউনিভাৰ্ছত বিয়পি গ'ল। এই এলিমেণ্টৰ দ্বাৰাই নতুন ষ্টাৰ্ছ আৰু প্লেনেটৰ নিৰ্মাণ হ'ল। এনেকৈয়ে 4.6 বিলিয়ন ইয়াৰ্ছ আগতে আমাৰ সূৰ্যটোৰ নিৰ্মাণ হ'ল। ইয়াৰ পৰা যি গেছ আৰু ধূলি বাচিছিল, সেইবিলাকে গ্ৰেভিটিৰ কাৰণে ওচৰ চাপিব ধৰিলে। এনেকৈয়ে লাহে লাহে সময়ৰ লগত এনাৰ্জিয়ে নিজৰ ৰূপ সলাই গ'ল, আৰু আমাৰ গেলেক্সি, আমাৰ গ্ৰহ, আমি য'ত বাস কৰি আছোঁ সেই পৃথিৱী, আৰু আমাৰ গেলেক্সিৰ নিচিনা হাজাৰ হাজাৰ গেলেক্সিৰ নিৰ্মাণ হ'ল। তো গাইজ, এতিয়া আমি নিশ্চয় গম পালোঁ যি ইউনিভাৰ্ছত আমি এতিয়া আছোঁ, সেইখন কেনেকৈ জন্ম হৈছিল। ইউনিভাৰ্ছখন আজি আমি যেনেকুৱা দেখি আছোঁ, এইখন এনেকুৱা আগতে বিলকুল নাছিল। সময়ৰ লগে লগে সকলো বস্তু সলনি হৈ গৈ থাকিল, আৰু আমি পালোঁ এই ইউনিভাৰ্ছখন, যিখন আজি আমি দেখি আছোঁ নিজৰ চকুৰ সন্মুখত। আজিৰ ভিডিঅ'টো আপোনাৰ কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু নেক্সট এনেকুৱা নলেজেবল ভিডিঅ'ৰ কাৰণে, লগতে নজনা কথা জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা, আৰু চায়েন্স লাভাৰ গেঙৰ লগত চামিল হৈ যোৱা।